আজি আমি ইমান দিনে নলবাৰীবাসীয়ে ৰৈ থকা দিনটো আজি ফাইনেলি আহিলে, য'ত আমি 10,000 মানুহে লগ লাগি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ। নমস্কাৰ, মই পাহি, এয়া মোৰ লগত আছে নিশিতা। আমি দুয়োজনী ক'ব নোৱাৰাকৈ আমাৰ দুয়োৰে কাপোৰযোৰ ছেম হ'ল, মানে ফুলৰ কথা কৈছোঁ। আৰু সকলোকে বগা পিন্ধি আহিবলৈ দিছে আৰু পুৰুষসকলক বগা কুৰ্তা আৰু জিন্স পেণ্ট পিন্ধি আহিবলৈ দিছিলে। আৰু আমি আহিছিলোঁ, মই, নিশিতা, টিনা আৰু কংকনা, চাৰিওজনী আহিছিলোঁ। আজি পিছে মোৰ ভিডিঅ'ত ফাৰ্ষ্ট টাইম কংকনা উঠিছে, তো অলপমান মনটো ভাল লাগিছে, মানে তাই পলাই থাকেতো। আৰু জুবিন দাই খুব বেছি নাহৰ ভাল পাইছিলে, তো ইয়াত প্ৰতিজন মানুহকে একোটা নাহৰৰ পুলি দিছে, যাতে ঘৰত খুব সুন্দৰকৈ পদূলি মুখত ৰুই থ'ব পাৰে। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো। আৰু শেষত মায়াবিনী গীতটিৰে অনুষ্ঠানটো শেষ কৰা হ'ল আৰু খুব ধুনীয়াকৈ অনুষ্ঠানটো হৈ গৈছে। আৰু এতিয়া আমি আহিছোঁ চাহ খাবলৈ। এইজনী পিছে মোৰ বৌ হয়। আপোনালোকক মই এটাই অনুৰোধ কৰিছোঁ, আপোনালোকে এই ভিডিঅ'টোৰ তলত জয় জুবিন দা বুলি কমেণ্টত লিখিব। আজিলৈ ইমান।